তুমি কিয় চিন্তা কৰিছা মই চুবাই দিম তুমি গিলি যাবা এইবিলাক কৰি নাহিবা মই কৈছো ন মোৰ দেউতা ভুলৰ কাৰণেহে আজি তুমি মোৰ ঘৰত বোৱাৰী নহ'লে আজি তুমি মোক ভয় দিবলৈ নোপোৱা মোৰ দেউতাটো নুবিয়া ন তোমাৰ দেউতাই ক'লে বোলে মোৰ ডাঙৰ যদি বিয়া পাতা তেতিয়াহ'লে তোমাক 10 বিঘা মাটি মইতো তোমাক ভণ্টিহে পাইছিলোঁ দেউতাৰ লোভৰ কাৰণে আজি তুমি মোক ভয় দিবা ভনীয়েকটো ভাল পাওঁ বিয়া দিছ লোকৰ ঘৰত ছাগলী চুৰ কৰি বিয়া পাইছিলে বিশ্বাস হোৱা নাই এতিয়াও দেখুৱাই দিব পাৰোঁ দেখুৱাব নোৱাৰা জেগা তাতে খুচ আছে কাৰণে দেখুৱাই ইমান ভাল পাওঁ মহাৰাজনো বাৰু ভনীয়েকক এইটো কৰিব লাগে নে বাৰু কচোন আৰু ভণ্টি মোৰ ভণ্টি পলাই গৈছে আমাৰ ভণ্টিয়ে আকৌ সফল ল'ৰা ভাল পায় সফল ল'ৰা ভাল পায় তাইতো পলাই গুচি গ'ল মই খবৰটো পাইছোঁ মই ইমান ভাল পাওঁ তই মোৰ ভণ্টি জানো দুটা তাই পঠিয়ালে আৰু যায় তাই মই কিমান মৰম কৰোঁ জানো এই দুখন হাতেৰে মোৰ ভণ্টিক মই বিয়া দিছোঁ গাখীৰ ফল ভাঙি তাইক বিয়া দিছোঁ মাটি বেচি দিছোঁ বেলেগৰ তাঁতি পাৰ হৈ ছাগলী চুৰ কৰি সেই ধৰণে বিয়া দিছোঁ একো কৰিব নোৱাৰিলেও এই কলীয়া মাৰিবলৈ যাওঁ ঘৰত ঘূৰি আহিছে মই ইমান ভয় খোৱা নাই ৰাতিপুৱা লৈ যাম মহাৰাজক একো কৰিব নোৱাৰিলেও কোঠাটো সন্মুখত গৈ সেয়া থাকে তোৰে মহাৰাজে এইটো কি কাম কৰিলে নিজৰ ভণ্টি কলীয়া মহাৰাজ আজি মোৰ হাতত যাব এগৰাকী নাৰী সেইটো কৰে এগৰাকী নাৰী যিমান কষ্ট দিয়ে এজন ককায়েকে কলীয়া আজি নিশ্চয় নাই মহাৰাজ এৰি দে বুলি কৈছো এৰি দে